চাওক হাত ধৰে দেখছে হাত ধৰিব পৰা হৈছে হাঁহি দেখছে তাৰ আজি গা ধুৱাই দিয়া হ'ব যে যোৱাকালি ৰাতি গোটেই ৰাতিটো সি নাক যাম গাখীৰ খোৱা নাই বাৰে বাৰে ৰাতি নাক যাম হে কমেণ্টত অলপ দম চম দিবচোন ইয়াক তোৰ পেটটো কোনে চাবা খুজিছে এই পেটটো বা কোনে চাবা খুজিছে গা লুম কিন্তু খাৰা হৈ আছে ইয়াৰ 4 দিন পিছত গা ধুব আজি মাক এটা মেটৰ 4 দিন পিছত চলিটোক গা ধোৱা চালা তলতটোৱে নিপিন্ধাৰ কথা কমপ্লেইন দি আছো আকৌ ওপৰতটো দাঙি দি আছা নতুন মডেল হ'ল বুলি ইমান আপডেট হ'ব নালাগে আৰু এয়া দাঙি দি আছে এয়া চা মানে গা ধুবই তাৰমানে কাপোৰ এতিয়া পুৰা খুলব গা ধোৱা ৰ'ব গা বাথটাবটো দেখাই আছো হে বেটাৰ বাথটাব এয়া 49 ডিগ্ৰী চেলচিয়াছত পানী গৰম পানী মিলাইছে মানে ধোৱা ওলাই আছে পানী দি কি বাত কৰে এইটো এটা ষ্টেণ্ড চাওক কাপোৰ মেলা ষ্টেণ্ড এইটো বাথটাব এইটো কাপোৰ মেলা ষ্টেণ্ড তো বৰ্তমান বেটাৰ ফিডিং টাইম চলি আছে ফিডিং হওক গা চা ধোৱা হৈ লওক তাৰপিছত চাফা চুফা কৰি দেখাই আছো আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব হা A few moments আৰাম বেটা মহাশয় গা চা ধুই তাৰ ফুৰ্তি দেখছে এয়া পৰব কিমান অকমান জাগা লটকি আছে দেখছে না পৰবই এতিয়া তোমাক এনেকে লটকাই থৈছে হে লটকাই থৈছে হে ভিউয়াৰ্স বিলাক কোৱাচোন ভিডিঅ'টো শেষলৈকে চাই থাকিবৰ কাৰণে কৈছে আপোনালোকক শেষলৈকে চাই থাকিব দিছে ভিডিঅ'টো ছাৰপ্ৰাইজ এটা আছে আৰাম আৰু মই মিলি দিম A few moments later মোটামুটি 3-4 ঘণ্টামান মূৰত ঘুমাই উঠিল এই আমাৰ আহাম বেটা এইয়া মোবাইলটোৰ ফালে চাই আৰু এইগিলা বাল্টিঙত দেখা পাইছে চব কাপোৰ এয়া আহামৰ বা হাই কৈ দিয়াচোন হাই আপোনালোকৰ ল'ৰা ছোৱালীবিলাক মোবাইল চাই নাই মোক কমেণ্টত জনাবচোন আমাৰ বেটাই কিন্তু নিজৰ বহি নিজে লাগি আছে A few moments later কি হৈছে হাকছে নেকি হাগলে তুমি হে চাফা কৰিব লাগিব কিয় কৰিম তুমি কৰা মই ভাত খাম চাহ দস্তা আৰা তুমি দেখোন কৈ থাকা তোমাৰ ল'ৰা বুলি মোৰ ল'ৰা মই নকৰো এতিয়া তুমি ক'ব লাগিব এক টাইম তুমি ক'ব তাহি দিয়ে কথা কোৱা মোৰ নিচিনা চব কৈছে মোৰ নিচিনা নাক হৈছে মোৰ নিচিনা বডি হৈছে এনেকুৱা আৰে ইয়াৰ কাণ নিচিনা হৈছে কওক মোৰ নিচিনা হৈছে নে মোৰ নিচিনা হৈছে না দিয়া হ'ব দিয়া মই এক চাফা কৰি দিম দিয়া চাফা কৰি দিবাই লাগব মই দালিখিনি গৰম কৰি ভাত নাই এনেই বদনাম কৰা চলিটো বদনাম কৰিব জাগা নাপায় আৰু এবাৰ তোমাৰ বদনাম কৰিছে দেখছা মা রিস্কা खोपड़ी तो রিস্কা साले का खोपड़ी तोड़ साले का পুতার তো বাপে করার পুতার কোন বুঝি পাইছা এই চাওক হাত ধৰে দেখছে হাত ধৰিব পাৰিছে হাত ধৰছে হাতটো ধৰি লৈছে ইয়া আৰু ই চেহা চাই খালি চেহা গিলা চাই আপোনালোকে চাই থাকক অলপমান মই হাগিছটো চেঞ্জ কৰি দিওঁ ঠিক ঠাক কৰি দিওঁ তাৰপিছত দেখাই আছো আপোনাক A few moments later আমাৰ বেটাৰ হৈ গ'ল চেঞ্জ এইটো হাগিছ পুৰণা হাগিছ ইমান ফুল হোৱা নাছিল হ'লেও ৰাতিৰ কাৰণে ৰেডি কৰি দিছোঁ কাৰণ ৰাতি আকৌ ঘুমালে বেটাই লম্বা ঘুমাব 3-4 ঘণ্টা ঘুমাই তো ইয়াৰ তাৰিফ কৰি কোৱা নাযাব ইয়াৰ যিদিনাই তাৰিফ কৰোঁ সিদিনাই সি ৰাতি জ্বলায় যোৱাকালি ৰাতি সি ঘুমোৱা নাই নাকত জাম হৈছিল নেকি নেকিয়ে হাতেৰে কৈ দিছে ছাবস্ক্ৰাইব কৰিব দিছা না ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক পিছত টিপিম বুলি ৰখি থাকিলে নহ'ব পিছত আকৌ পাহৰি যাব ছাবস্ক্ৰাইব টিপক A few moments later গাইজ মনে ইয়াৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আছো হে ক্লাছ মাৰা নাই আপোনালোকে সেয়া কেমেৰা অফ থাকিলে দেখছে কাক বা মাতি আছে কি বা কথা কি বা বতৰা আৰু লেংগুৱেজটো বুজিও পোৱা নাযায় মোক কথাই ক'ব লাগে দেখছে গাইজ মোক কথাই ক'ব লাগে আপোনালোকৰ আৰামে কথা কৈ আছো নন ষ্টপ দেখছে কথা শুনছে এতিয়া যদি কেমেৰা ফ্লাছটো মাৰো ইয়াৰ কথা বতৰা চব বন্ধ হৈ যাব কেমেৰা ফ্লাছ মাৰা নাই কাৰণে কথা কৈ আছে সি গম পোৱা নাই যে ইয়াৰ ৰেকৰ্ডিং হৈ আছে মনে কৰি আছে কি মাৰি আছে কিয়া মোক এয়া মোক মাৰি আছে কিয়া মা কি ডাঙৰকে চৰটো ওলাই গাইজ এই চাওক আপোনালোকক কৈছিলো না এটা ছাৰপ্ৰাইজ আছে এইটো ছাৰপ্ৰাইজটো চাব হে এই চাওক মানে উল্টি খুদ মাৰিব খুজি আছে হে চিধা কৰি দিয়া এই চাওক কৈছিলো না ছাৰপ্ৰাইজ আছে এইটোৱে ছাৰপ্ৰাইজ
গাইজ গুড নাইট গুড নাইট গাইজ কালিৰ ভিডিঅ'ত লগ পাম আৰু ৰাইট চাইডে আৰু এটা ভিডিঅ' আহি আছে আমাৰ বেটাৰ সেইটো ভিডিঅ' চাওক ৰঙা হৈ গ'ল মোৰ আমি সেই ভিডিঅ'টোত লগ পাম আহক গুড নাইট